নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আকৌ নতুন এটা ভিডিঅ'লৈ। আজি তাই মানে মাকৰ ঘৰলৈ গৈ আছোঁ আৰু মানে কেনে বেছি দূৰ নহয় আৰু সেইকাৰণে চব ওলালে, ৰেডি হৈ গ'লোঁ আৰু বেটিও ওলালে। মায়ে ঘৰত বোলেহি আৰু গৈ থাকোঁ আপোনালোকে মানে আৰু লাহে লাহে যাব লাগিব ন, ডাবুলকৈ যাব আৰু বেটিও যাব, সেইকাৰণে গৈ থাকোঁ আপোনালোকক লগ পাই আছোঁ গৈ গৈ। মানে তাই আজি সুধোচোন মনটো কেনেকুৱা আছে। মনটো কেনেকুৱা লাগিছে আজি ঘৰলৈ যাবা যে? মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? একো নকয় বোলে, তাই পিছতে ক'ব। গ'ল ন ঘৰলৈ, তাৰপৰা লগ পাইছোঁ আকৌ আপোনালোকক। সেইখিনি এতিয়া বৰ্তমান মাজগাঁও পাঁচআলিডোখৰ পাইছোঁহি আৰু নৰখিলোঁ মানে বেটিয়ে মানে টুপিটো পেলাই ধৰিলে। ক'ত পেলাই ধৰিলে মানে টোপনি গ'ল কাৰণে হাতৰ পৰা টুপিটো পৰি থাকিলে, গমেই নাপালোঁ। আৰু এতিয়া তাই টোপনি গৈ আছে প্ৰায় জিনিছ, টোপনি নাল খাল মাথাৰ তললৈ গৈ আছে। মানে এইপিনে গৈ আছোঁ আৰু পথাৰ মাজে মাজে গৈ থাকিব লাগে। নৰখিলোঁ মানে আৰু টিকাটো এনেকুৱা বিষাইছে, চলাব অসুবিধা পাইছোঁ মানে বাইকখন। আৰু সেয়া লাহে লাহে গৈ থাকোঁ, কিমানটো পাওঁ দেখুৱাই গৈ থাকোঁ আপোনালোকক। চুবাৰী উঠনিয়ে পালোঁহি, কিন্তু গাটো একদম ভাল লগা নাই। মাথাত মানে এই বেক চাইডে মানে কিবা ঘাঁহ কাৰণে গুটি নিচিনা এটা ওলাইছে, সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাই, বনাম আৰু এতিয়া গধূলি হ'ল আৰু ভিডিঅ' বনাম কি মানে বৌহঁতৰ ঘৰৰ পৰা আহোঁ বুলি কৈছে ৱাইফে। তাৰ লগত এনেই অলপ গৈ দিওঁ। এতিয়া মাথাটো এনেকুৱা বিষ কৰিছে নহয়, মাতটো শুনিয়ে গম পাইছে চাগে। এটা মাত চাত অৱস্থা বেয়া হৈছে, ঠাণ্ডা সোমালে কালিও দেৰি হ'ল, 11টামান বাজিলেগৈ ৰাতি। সেইকাৰণে গাটো বৰ বেছি ভাল নহয়, সেইকাৰণে যিমানবোৰ পাওঁ বনাই থাকিব চেষ্টা কৰিম আৰু একদম এইটো চাইডত মানে কাণৰ এইখিনি মানে বিষ কৰি গৈছে, কিবা সৰুকৈ গুটি এটা ওলাইছে। এইকেইটো গা নোধোৱা প্ৰব্লেমৰ এনেকুৱা হৈছে নেকি। মাথাটো গোটেই ধূলি চুলি লাগে ন, সদায় বাইক চলাই থকা মানে ধুবলৈ নাপাওঁ নাই ভালকৈ, সেইকাৰণে। হাই বন্ধুসকল, আজি হ'ল চচুবাৰীৰ দ্বিতীয় দিন মানে মই এখন ধহা খাবলৈ আহিলোঁ। ডিগবৈ কি খালগাঁও নে কি বুলি কয়, তাত ধহা এখন খাবলৈ আহিছোঁ। মানে মোৰ চচুবাৰীৰ পৰা প্ৰায় দূৰেই হয়। আহিলোঁ আৰু ধহাখন খাবলৈ, কিন্তু ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বনাব মন যোৱা নাই। মই ভিডিঅ' কালি আহি পাইছোঁ নাই চচুবাৰীত, তেতিয়া কোৱা আছে মানে মাথাটো এনেকুৱা বিষ কৰিছে, মানে এই ছাইডত মানে অলপ ঘাঁহ নিচিনা এটা উঠিছে। সেইটো মই মানে ভিডিঅ' চিডিঅ' বনাব মন যোৱা নাই, পূৰা বিষ হৈছে। আজিও নবনাওঁ বুলি ভাবিছিলোঁ, হ'লেও আপোনালোকক ভিডিঅ' নিদিয়াকৈতো থাকিব নোৱাৰোঁ ন, সেইকাৰণে বনাবলৈ চেষ্টা কৰিছোঁ আৰু তাকে অলপ মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই দিব ভিডিঅ'টো, সিমানে আৰু অলপ বনাম আৰু। এইপিনে মোৰ ৱাইফহঁতে সেই আগত গৈ আছে, এনেই লগৰ আগত মানে লগৰীয়া এঘৰ মানে তাই চিনাকি নেকি, তাত ফুৰিব যাওঁ আৰু বেছি দিন নকৰোঁ, ইয়াৰ পৰা ওলাম আৰু চাই দিব আপোনালোকে ভিডিঅ'টো। চচুবাৰীৰ পৰা আহি কিনে বৰ্তমান এতিয়া ঘৰ পালোঁহি। মানে চচুবাৰীত ভিডিঅ' চিডিঅ' নবনালোঁ বৰ মানে একদম, আৰু মোৰ মানে গাটো বৰ বেছি বিশেষ বৰ ভাল নহয়, সেইকাৰণে বনোৱা নহ'ল আৰু সেইকাৰণে নবনালোঁ আৰু। এতিয়া ঘৰ পালোঁহি, তাকে আৰু ঘৰতো মানে দেউতা নাই, নামঘৰ কামলৈ গৈছে আৰু গৰুকেইটা আনি লওঁগৈ, সেইকাৰণে আৰু সৰু সুৰা কাম কেইটামান আছে কৰি কিনে আপোনালোকক লগ পাই আছোঁ অলপ পিছত। এই পুখুৰীটো মাছ কিন্তু এবাৰ মিলাই হৈছিলে, কিন্তু কম আছে। সেইটো আমাৰ পুখুৰী নহয়, আমাৰ এইটো দাইহঁতৰ পুখুৰী হয়। ইয়াতে মাছ মেলি থয় আৰু এনেই কেতিয়াবা ঘৰৰ খাবৰ কাৰণে হয়। পুখুৰী ফিচাৰীটো ডাঙৰ আছে, কিন্তু পানী হ'লে পূৰা ভৰ্তি হৈ যায়। খালি এতিয়া পানী শুকাই আছে, খৰালি ছিজন ন, আৰু মাছ চাছ মানে মাৰিলে কেতিয়াবা ডাঙৰ মাছ, এই আগৰ বছৰ মাৰিছিলে ডাঙৰ বাহু চাহু এনেকৈ পাইছিলোঁ। আৰু গৰুকেইটাও মেলি ল'লোঁ, এনেকৈ বান্ধি থৈ দিয়া হয় দিনটো অজান বস্তু বুলি এনেকৈ এতিয়া বান্ধি থৈ দিলে থাকে। যদি মানুহক যদি এনেকৈ বান্ধি থৈ দিয়ে কি ৰখা হ'লে শুকাই কিনে এনেকুৱা হৈ থাকিলে
এতিয়া অজান বস্তু বুলি একদম খাই বৈ এনেকৈ থাকে বান্ধি থ'লোঁ সেইকাৰণে সেইকেইটা অলপ চাই লওঁ ইয়াৰ পৰা তাৰপিছত লৈ যাওঁ ঘৰলৈ গাড়ীখন কিমান আছিলে আপোনাৰ দাদা মই যাওঁ ৰকচোন দাদা গাড়ীখন কিমান আছে দাদা মোক চোক ধপাই আছে গাড়ীখন চাওকচোন কেনেকৈ বান্ধিলে যে এইকেইটা চাইকেল হাঁহত ইমান দিছে যে চাইকেলখনত একদম মানে পুৰা বান্ধি লৈছে ইমান হাঁহি চাইকেল লাগে পলাই গ'ল মই এনেকুৱা গাড়ী এখনকে ল'লোঁ নেকি তেল চেল লগাই একদম ধুনীয়া হ'ব হয় নাই এনেকুৱা এখন মই ল'লোঁ নেকি গ'ল চাইকেল গিন্দ আহি কিনে বৰ্তমান এতিয়া গাঁৱৰ পালোঁ সেই ঘৰৰ পৰা ওলাই আহিলোঁ অলপ মানে ঘৰটো সোমাই থাকি বৰ লাগিছে মানে কি হাঁহিছে যে তাতে মোক চাই লওঁ এতিয়া চাই লওঁ আৰু পিছত ভালকৈ চিনি নাপাওঁ হয় নাই এতিয়া আলফা নিচিনা কাপোৰ মাৰি থৈছোঁ আৰু ইজাৰলৈ গ'লে আৰু চিনি নাপাওঁ आप लोग सारे मुझे छुट्टी दे दें मैं इस दुनिया से छुट्टी चाहता हूँ आप नहीं जज्बाती ना আৰু এইপিনে পোৱালিকেইটা মানে বল খেলি আছে সেইকাৰণে ঘৰৰ পৰা ওলাই আহিলোঁ অলপ এনজয় কৰোঁ বুলি আৰু আমাৰ এইডোখৰ মানে আড্ডা মৰা জেগা এইটো চব এইটো মুঠাই এটা আছে এইটো এটা মুঠাইটো সেয়াত মানে ল'ৰাবিলাক আড্ডা মাৰে আৰু এইটো মানে আমাৰ এইটো জিৰণি চৰা আহিলোঁ অলপ ওলাই কেনে এনেই ঘৰত কাম বন নাই ঘৰৰ কাম বন নাই মানে গৰু চব বান্ধি থৈলোঁ আৰু এতিয়া এনেই অলপ এনজয় কৰি লওঁ গাঁৱৰ পৰা আহি কিনে এতিয়া বৰ্তমান ঘৰ পালোহি আৰু মাংস ল'বলৈ আহিলোঁ মানে সুন্দা ভাত মানে সেইকাৰণে এনেই আৰু মাংস বেছি নহয় আধা কেজিমান লৈ আহিলোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো মানে দীঘলীয়া নকৰোঁ আৰু ধামাকা এটা হ'বলৈ গৈ আছে ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু যোনবিলাকে নতুনকৈ ভিডিঅ'বোৰ চাই আছে সেইবোৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি ল'ব আৰু মানে এনেকুৱা মজা ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকক আৰু মানে আৰু বেছি দীঘল নকৰোঁ টাটা বাই বাই গুড নাইট আজিলৈ ইমান এই কান্দে গুচি গ'লগৈ ভাবিছোঁ জীৱনটোকে ৰিষ্টাৰ্ট মাৰি দিওঁ বৰ বেয়াকৈ হেং মাৰিছে